আজি মই মৰিচা শাকৰ ভাজি বনাম। মৰিচা শাকক আকৌ আমাৰ দৰঙত পতা শাক বুলিহে কয়। আমাৰ আকৌ দৰঙত পতা শাকবিলাক গাঁঠি দি খাৰ বনাই খায়। আজি মই ভাজি বনাই খাম। এইখিনি বনাবলৈ হ'লে পিঁয়াজ লাগিব, নিমখ লাগিব, হালধি লাগিব, কলৰ খাৰ লাগিব, পানী লাগিব আৰু মিঠাতেল লাগিব। এতিয়া মই কেৰাহীত অকণমান তেল দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি এনেকৈ অকণমান সময় ভাজিব লাগিব, ৰঙচুৱা হোৱাকৈ। তাৰপিছত হালধি অকণমান দিম। এতিয়া মই শাকখিনি দি দিম। শাকখিনি আকৌ কুটিব নালাগে, এটা এটা পাত চিঙি চিঙি এনেকৈ দিব লাগে। কুটিলে ভাল নহয়। এনেকৈ অকণমান সময় ভাজিব লাগিব। অকণমান ভাজা হোৱাৰ পিছত অকণমান খাৰ দিলোঁ। অকণমান দিলেই হ'ব খাৰ, বহুত দিব নালাগে। তাৰপিছত পানী দিলোঁ। পানী দিয়াৰ পিছত অকণমান উতলিব লাগিব। তেতিয়া নিমখ অকণমান দি দিলোঁ। এতিয়া শাকখিনি হৈ গ'ল। কোনোবাই জোল খাব বিচাৰিলে এনেকৈ থ'লেও হ'ব। আকৌ কোনোবাই যদি জোল নোহোৱাকৈ খাব বিচাৰে, জোলটো গ'লে খাব পাৰিব। এতিয়া হৈ গ'ল আমাৰ তৰকাৰীখন। আজিলৈ এই ভিডিঅ'টো ইমানেই। আপোনালোকেও এবাৰ বনাই চাব আৰু ভাল পালে কমেণ্টত জনাব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।